নমস্কাৰ সকলোলৈকে প্ৰীতি আৰু সম্ভাষণ জনাই লগতে 17 জানুৱাৰী শিল্পী দিৱসৰ শুভেচ্ছা জনাই মই আজি আবৃত্তি কৰিবলৈ ওলাইছো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা বিশ্বশিল্পী। বিশ্বশিল্পী শিল্পী মই তিনিও কালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যৰ আদিতে যাত্ৰা কৰি অনাদিলে যাওঁ ধ্বংসৰে মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ মই পিন্ধো বিশ্ববেশ নতুন দৃষ্টিৰে তেওঁ সৃষ্টি অনিমেষ নানা ভাষা নানা আশা নানা জাতি বৰ্ণ চিনি মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত সেই সংগীতৰ প্ৰতিধ্বনি তুলো মোৰ গানে সুৰে সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্বৰ পাতিবৰে শান্তিৰ নৱলোক এই পৃথিৱীত মোৰ কল্পনা মেধা বুদ্ধি মনিষাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ মোকে শলিতা কৰি জ্বলাও বিশ্ব চাকি বিশ্ব জনতা পূজাৰ সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি মই মোকে দিওঁ উপহাৰ মোকে কৰি সুৰসু প্ৰচাৰ বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হোক জয় জয়কাৰ। ধন্যবাদ।